বন্ধুসকল ক'ব গৈ আছোঁ এখন ড্ৰাইভিং লাইচেন্স কেনেকৈ নিজে ঘৰতে বহি ৰিনিউৱেল কৰিব পাৰে। একচুৱেলি ড্ৰাইভিং লাইচেন্সটো এটা লিমিটলৈকে দিয়া থাকে। যেতিয়া লিমিট উকলিব তেতিয়া আপোনালোকে সেইখন ৰিনিউৱেল কৰিব লাগে। যদিহে ৰিনিউৱেল নকৰে তেতিয়াহ'লে এখন আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ কোনো ভেলু নাই। একচুৱেলি ৰিনিউৱেলটো কৰিব লাগে। এতিয়া ৰিনিউৱেল কেনেকৈ কৰা হয় অনলাইনত, মই সেইটো বিষয়ে আপোনালোকক আজি জনাই আছোঁ। যিহেতু এই ভিডিঅ'টোৰ কাৰণে মোক বহুতে কৈছে যে এই ভিডিঅ'টো বনাবলৈ কেনেকৈ ৰিনিউৱেল কৰে। একচুৱেলি ৰিনিউৱেল কেনেকৈ কৰে সেইটোৰ ওপৰত মোৰ ইমান জ্ঞান নাছিলে, কিন্তু মই বহুত চেষ্টা বহুত চালোঁ, পঢ়িলোঁ। সেইটোৰ ওপৰত মই তেতিয়া চব কথা চাই মেলি মই ৰিনিউৱেল কৰিছোঁ, কি এইটোৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাওক। ৰিনিউৱেল কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ব্ৰাউজাৰত যাব। ফাৰ্ষ্ট টাইম ক্ৰমত গ'লেও হয় বা যিকোনো ব্ৰাউজাৰত গ'লেই হ'ল। ইয়াতে টাইপ কৰিব পৰিবহন.gov.in। এইটো ফ্ৰেণ্ডছ পৰিবহন.gov.in, সেইটো আপোনালোকে চাৰ্চ কৰিব। তাৰপিছত আপোনালোকে এখন পেজ খোল খাব। এইখন পেজ খোলাৰ পিছত আপোনালোকে আছাম চিলেক্ট কৰিব, যিহেতু আছামৰ হয়। তাৰপিছত এপ্লাই অনলাইনত গৈ ইয়াতে এপ্লাই অনলাইনত যোৱাৰ পিছত ইয়াতে থাকিব ছাৰ্ভিচ অন ড্ৰাইভিং লাইচেন্স, তাত যাব লাগিব। তাৰপিছত এইখিনি যিখিনি আহিব আপোনাৰ পঢ়ি মেলি চাই কণ্টিনিউ কৰক। ইমান টান নহয়, চিম্পুল হয়। কণ্টিনিউ কৰক। কণ্টিনিউ কৰাৰ পিছত নেটটো অলপ শ্ল' হৈছে। তাৰপিছত ইয়াতে আছে DL নাম্বাৰ আৰু ডেট অফ বাৰ্থ। আপুনি DL নাম্বাৰ আছে ড্ৰাইভিং লাইচেন্স নাম্বাৰ, সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ, মইতো দেখাই নিদিওঁ অলপ। ত' আপোনালোকে চাওক, এইটো আচলতে ড্ৰাইভিং লাইচেন্সটো মোৰ নাম্বাৰটো ভুল বুলি কৈছে, কিন্তু একচুৱেলি ভুল হ'ল কিয়, মই যিটো আছামৰ AS22 সেইটো নিদিলোঁ। এতিয়া খোল খাব। এতিয়া চাওক, ড্ৰাইভিং লাইচেন্সটো দিছিলোঁ, মই নাম মৰা নাছিলোঁ, কিন্তু নাম আহি গ'ল। মই যি কৰি আছোঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি যাওক। এপ্লাই টু ষ্টেট, আপোনালোকে ষ্টেট চিলেক্ট কৰিব আছাম। RTO হৈছে আমাৰ ধেমাজিৰ RTO, ধেমাজি দিলোঁ। যিখন ডিষ্ট্ৰিক্টৰ হয় সেইখন ডিষ্ট্ৰিক্টৰ দি লাষ্টত প্ৰচিড কৰিব। এতিয়া অ'কে কৰিব। এতিয়া মোৰ লাইচেন্সখন ওলাই গ'ল, যিখন মোৰ হাতত আছিলে সেইখন এতিয়া নেটত অনলাইনত ওলাই গ'ল। চ' ফটোখনো ওলাইছে, গোটেই গাঁও চৌবিছ চব ওলাইছে। চব কৰাৰ পিছত আপোনালোকে ফ্ৰেণ্ডছ মোবাইল নাম্বাৰটো আপলোড কৰিব লাগিব। তাৰপিছত আধাৰ নাম্বাৰ দিব লাগিব। এই দুটা বস্তু লাগিব। এই দুটা বস্তু দিয়াৰ পিছত আপোনালোক শেষত কনফাৰ্ম দিব। কনফাৰ্ম দিয়াৰ পিছত আপোনালোকৰ কাম শেষ। যিহেতু মোৰ আপলোড হৈ আছে, চ' মই এতিয়া আকৌ আপলোড নকৰোঁ। আপোনালোকক মই জাষ্ট দেখুৱাবলৈ কৰি আছোঁ। কাম এইখিনি চিলেক্ট কৰিব, যিখিনি ৰিলেশ্যনশ্বিপ বা ব্লাড গ্ৰুপ, সেইখিনি কোৱালিফিকেশ্যন, সেইবোৰ আপোনালোকৰ যিখিনি নিজৰ বস্তু নিজে আপোনালোকে দিব লাগিব। ইয়াৰ পিছত আপোনালোকে বাকী চব যিখিনি আপোনালোকে আছে সেইখিনি চব চিলেক্ট কৰাৰ পিছত যিখন ফৰ্ম আহিব, চিলেক্ট কৰাৰ পিছত শেষত কনফাৰ্ম অপশ্যন দিব লাগিব। সেইখন দিয়াৰ পিছত এখন ফৰ্ম আহিব, সেইখন প্ৰিণ্ট কৰি আপোনালোকে ছেভ কৰি ৰাখিব। ছেভ কৰাৰ পিছত সেইখন আপোনালোকে কম্পিউটাৰ দোকানত গৈ এখন ফৰ্মখন উলিয়াই লৈ আপোনালোকে দ্বিতীয় পিছত যাব। দ্বিতীয় পিছত গৈ সেইখন দিলে আপোনালোকৰ ৰিনিউৱেল কৰি আপোনালোকে তাতো পইচাটো পে'মেণ্ট অপশ্যনটো তাতো কৰিব পাৰে, নহ'লে নেটতো কৰিব পাৰে। সেইখিনি আপোনালোকে দ্বিতীয় পিছত গৈ কথা পাতি ল'ব, আৰু একেদিনাই আপোনালোকে ৰিনিউৱেল হৈ আহিব। এটা কথা ফ্ৰেণ্ডছ, ৰিনিউৱেল কৰিলে আপোনালোকৰ পে'মেণ্ট কৰিব লাগে দেই। কি 400 হ'লেও, মিনিমাম 400 হয় চাগে।
ৰিনিউৱেল কৰিব লাগিব। সেইটো আপোনালোকে কৰোঁ বুলি ক'লে নিজেও কৰিব পাৰে, বা নহ'লেও আপোনালোকে যেতিয়া এখন কাগজখন লৈ আপোনালোকে যাব যেতিয়া ডিটেইলছত, তেতিয়া তাতো আপোনালোকে এইটো পইচাটো পে'মেণ্ট কৰিব পাৰে। কিন্তু তাত কিমান নাজানো, কিন্তু অনলাইনত 400 মান ল'ব। সেইখিনি কৰাৰ পিছত আপোনালোকৰ কাম শেষ বুলি ক'ব পাৰি, ৰিনিউৱেল হৈ যায়। মই আচলতে ৰিনিউৱেল কৰা হ'ল, মই আজি 2 বছৰ আগত ৰিনিউৱেল কৰা হ'ল, এতিয়া মোৰ 5 বছৰ ভেলিডিটি আছে। ত' ফ্ৰেণ্ডছ, মই আৰু ৰিনিউৱেল কৰিবলগীয়া নাই। ত' ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ত' ফ্ৰেণ্ডছ, আজিলৈ এৰিছোঁ।